নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটোত কিনো কৰোঁ তাকে দেখাম। যদিহে আজি ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া যাওঁ আমি সেই দোকানলৈ। দোকানৰ পৰা মানে সেই ভিন্ন ভাগৰ গামোচা এখনত দহি বাতিবলৈ আছে। সেই দহি বাতিবলৈ সূতা আনোগৈ, কেনেকৈনো বাতোঁ তাকে দেখাম আৰু আপোনালোকক। চাই থাকিব ভিডিঅ'টো আগলৈ। দোকানলৈ গৈ আছো আৰু দুইজনী লাহে লাহে এইটো মই ষ্টাইলত গৈ আছো দোকানটো। দোকান পালোহি, দুইজনীয়ে মানে দহি বাতিবলৈ বস্তু লৈছো আৰু সূতা লৈছো। 5 minutes later. কুটুনি কৰিছিলোঁ যে দহি বাতিম বুলি, বাতি আছোঁ আইডিয়া কেনেকুৱা আছে চাই দিয়কচোন। অকণমান আপুনি ভালকৈ মানে ইমান হেৰিকৈ সমানকৈ নাই কটা, বাতি শেষলৈ কাটিম বুলি ভাবিছোঁ আৰু এখন গামোচাখন বাতি আছোঁ আৰু যেনে মাজতে পোৱালিজনীয়ে আমনি কৰি দিয়ে বাহাদত বাতি আছোঁ আৰু এতিয়া। কেনেকুৱা লাগিছে চবেই কমেণ্ট কৰি জনাব দেই। কমপ্লিট হ'লে দেখাম আৰু আকৌ মই এতিয়া গাঁঠিলোঁ, কেনেকৈ গাঁঠিলোঁ কি কৰিলোঁ সেইবোৰ দেখাবলৈ নহ'ল। প্ৰথমে এইখিনি শেষে হ'ব, এতিয়া ইফালৰখিনি আছেগৈ, ইফালৰখিনি গাঁঠিলে আপোনালোকক দেখাম। মই মানে ধুনীয়াকৈ দহিটো বাতি দিলোঁ আৰু তাৰপৰা বায়ে ধুনীয়াকৈ বহি মানে দহিখিনি সমানকৈ কাটি দিছে। মই মানে কাটিলে আগাগুৰিয়া হয় নহয়, তাইক মানে কেনেকুৱা লাগে আৰু দীঘল লাগে চুটি লাগে তাইক কাটি দিবলৈ দিছোঁ আৰু মই এতিয়া আৰাম কৰিছোঁ অকণমান। তাইক মানে কাটিবলৈ দিছোঁ দহিখিনি, দহি মই কাটিয়ে দিলোঁ, দীঘলকৈ লাগে নে চুটিকৈ লাগে কৰি দিবলৈ দিছোঁ তাইক। ফাইনেলি গামোচাখন দহি বাতি হৈ গ'ল দেই। কেনেকুৱা লাগিছে আৰু মই দহি বটা মানে ধুনীয়াকৈ দহি বাতি দিছোঁ। আপোনালোকেহে শুনিব এতিয়া চোৱাসকলে মোৰ ভিডিঅ'টো দহিখিনি কেনেকুৱা লাগে। যদি ভাল লাগে আৰু কিবা এটা কমেণ্ট এটা কৰি দিব আৰু ধুনীয়া লাগিছে নে বেয়া লাগিছে, তেতিয়াহে মই পাছত আকৌ কাটিব পাৰিম আৰু কেনেকুৱা লাগে আপোনালোকে ক'ব দেই। ক'লে মানে মই বিহুত ধুনীয়াকৈ চবকে বিহুৱান এখন দিম আৰু চবে কৈ দিব আৰু কেনেকুৱা লাগিছে মোক গামোচাখন দহি পাতোঁতে দেই। পোৱালীজনীক মাকে মাৰিলে, ঠেলাকে তাতে খেলি আছে আৰু ধনবেটি বুলি কওঁতে মই একদম তাক নাচি দিছে। তাই একদম চেৰেং কৰি গানটোত একদম ধুনীয়াকৈ নাচি দিছে আৰু তাকে দেখাই দিলোঁ আৰু আপোনালোকক। ভাল পালে লাইক এটা কৰি দিব আৰু। আপোনালোকে চবেই যদি মোৰ ভিডিঅ'টো চাই ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মানে দহি বাতি থাকোঁতে সিমান ভিডিঅ' কৰিবলৈ নহ'লেই, ধৰা মানুহ নাই কোনো, বাহাদেও কাম কৰি আছিলে। মোৰ কপালত শিং এটা গলিছে, এইটো বুজিছোঁ মানে দহি বাতিটো সিমান বা মোবাইলটো ধৰি দিবলৈ বায়ে কাম কৰি আছিলে, তাৰপৰা চবেই কাম কৰিছিলে, সেইকাৰণে দহি বাতোতে সিমান ভিডিঅ' কৰিবলৈ নহ'ল। যিকণ কৈছোঁ আৰু চাব, যদি দহি বাতোটো ভাল লাগে সকলোৱে লাইক কমেণ্ট কৰি দিব আৰু কমেণ্ট এটা কৰি দিব কেনেকুৱা লাগিছে। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আৰু যদি আজি ভিডিঅ'টো ভাল পায় সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।